মই দলগত হাগবা গৈছিলো যাওঁতে মাৰুতি এখন আছিল মাৰুতি কেনে ধৰণৰ কেনে কালাৰ কেনে কালাৰ বগা কালাৰ গাড়ীখনে কি কৰিছে গাড়ীখনে বেলেগ কৰা নাই মোক প্ৰথম তাৰমানে ঘৰ উঠি কাবাৰ মোক ক'লা গাম্বুৰাৰ ঘৰ কিন্তু মই গাম্বুৰাৰ ঘৰত মই যাব নোৱাৰো মস্ত হাগা লাগছে হাগি ফেলে পচি ধুই ওলাই আহিছো আহোঁতে তিনিটা মানুহ তিনিটাই আছে তাৰপৰা দুটাই ধুচি পিছত দেখি হাত খামচা মাৰি এটা টানি ধুই উঠি নিছি কথাখিনি কবা দি তাৰপিছত ভাগৰ লাগছি মোৰ খুব ভাগৰ কচোন তাৰপিছত গম পোৱা নাই আৰু তাৰপিছত তোমাৰ গম নাপাওঁ তাৰপৰা গম নাপা তই ঘূৰি আহিলি কেনেকে আহিলো মানে মোক দামপুৰৰ সেই চকটোত তাতে বহুত মানুহ তাতে তাৰমানে দলঙৰ কাষত মোক ফেলে দিছে গাড়ী পাই ফেলে দিছে বোকা কেনেকে লাগিল বোকা মানে মই ইফালে পথাৰ দি আছো দামপুৰ পায় যাই একদম সেই ৰাস্তাই অহা নাই পানী আন গাটো ধৰি নহয় কথা তই ক'ত গৈছিলি ক'ত গৈছিলি তই মই দলগত হাগবা গৈছিলো যাওঁতে তাতে মাৰুতি এখন আছিল মাৰুতি কেনে ধৰণৰ কেনে কালাৰ মাৰুতি এখন কেনে কালাৰ বগা কালাৰ গাড়ীখনে কি কৰিছে গাড়ীখনে বেলেগ কৰা নাই মোক প্ৰথম তাৰমানে ঘৰ উঠি কাবাৰ মোক ক'লা গাম্বুৰাৰ ঘৰ কিন্তু মই গাম্বুৰাৰ ঘৰত মই যাব নোৱাৰো মস্ত হাগা লাগছে হাগি ফেলে পচি ধুই ওলাই আহিছো আহোঁতে তিনিটা মানুহ তিনিটাই আছে তাৰপৰা দুটাই ধুচি পিছত দেখি হাত খামচা মাৰি এটা টানি ধুই উঠি নিছি কথাখিনি কবা দি তাৰপিছত ভাগৰ লাগছি মোৰ খুব ভাগৰ কচোন তাৰপিছত গম পোৱা নাই আৰু তাৰপিছত তোমাৰ গম নাপাওঁ তাৰপৰা গম নাপা তই ঘূৰি আহিলি কেনেকে আহিলো মানে মোক দামপুৰৰ সেই চকটোত তাতে বহুত মানুহ তাতে তাৰমানে দলঙৰ কাষত মোক ফেলে দিছে গাড়ী পাই ফেলে দিছে বোকা কেনেকে লাগিল বোকা মানে মই ইফালে পথাৰ দি আছো দামপুৰ পায় যাই একদম সেই ৰাস্তাই অহা নাই পানী আন গাটো ধৰি